হাই গাইজ, এয়া দেখিছেনে ৰাতিপুৱাই আমাৰ ওচৰৰ দাদীজনীয়ে ধান সিজাই আছে যে তাত আয়াত আৰু চাহিদা গৈছে জুই পোৱাবলৈ। পূৰা আৰু জুইৰ ওচৰত বহি আছে। পৰিৱেশটো কিমান ধুনীয়া লাগিছে। হাই, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজি ৰাতিপুৱা ভাবিলোঁ খলা চাপৰি পিঠা বনাওঁ। একেবাৰে পাতলকৈ বনাম মই, খাবলৈ ভাল হয়। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পিঠা হৈ গ'ল। আমি বেছিভাগ লাল চাহে খাওঁ। চাহৰ লগত পিঠা খাম। কিমান ছফ্ট আৰু পাতল হৈছে দেখিছেনে? মই এনেকুৱাকৈ পাতলকৈ খাই বৰ ভাল পাওঁ। ডাঠকৈ নবনাওৱে তেনেকৈ। এইখিনি দেখিছেনে? এইখিনি মাটিমাহৰ দালি এয়া পিচি লৈছোঁ। এনেকৈ খাই মই বৰ ভাল পাওঁ। এইখিনি আদা, পিঁয়াজ আৰু জলকীয়া, ধনিয়া আৰু এইখিনি পানীলাও। এতিয়া মই দালি বনাম। আপোনালোকক ভিডিঅ'টো দেখুৱাম। ভিডিঅ'টো চাই থাকিব। এয়া পানী গৰম হ'বলৈ দিছোঁ কেৰাহীত। ইয়াত এতিয়া সোৱাদ অনুসৰি হালধি গুড়ি, বেছি নালাগে আৰু কালাৰটোৰ কাৰণে, আৰু জিৰা ধনিয়া মই খুন্দি লৈছিলোঁ যে সেইখিনি চামুচ মাৰি দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ। ভাত ৰেডি, খাই লওঁ। বহুত টেষ্টি হৈছে খাবলৈ। এনেকুৱা দালি যদি মোক ডেইলি মানে 3 সাঁজতে দিয়ে আৰু মোৰ টেনশ্যন নাই আৰু। বহুত বেছি ভাল পাওঁ খাই। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন। মই ৰেডি হ'লোঁ। এতিয়া এইটো গা পা ধুৱাই আনিলোঁ। বলক তাইক ৰেডি কৰি লওঁ। আমাৰ এইটো ৰুমত ইমান ধুনীয়া ৰ'দ পৰি থাকে। তাইক গা পা ধুৱাই ইয়াতে আনিছোঁ ৰ'দত। তাইক চাওক কেনেকৈ আছে। কেনেকৈ হয় নেকি? অঁ হ'ব, মই এতিয়া কাপোৰ আনিছোঁ, পিন্ধাই দিওঁ হা।
এতিয়া টুনটুকৰ কাৰণে ৰৈ আছো এয়া ৰেডি দেখুৱাই দিয়া ৰেডি তুমি ক'ত যাবা হস্পিটেলত চাও টুনটুক পাওঁনে নাই কি হ'ল দাঁত বিষাইছে তাই দাঁতৰ বিষ গাল এখন অলপ ফুলিছে তাকে দেখুৱাই আনোগৈ আহিছে টুনটুক এয়া ডক্টৰ দেখাই হৈ গ'ল যাওঁ এতিয়া কিবা এটা খাই লওঁগৈ ওচৰতে কেণ্টিনখনত কি খাই আছা আৰু বুন্দিয়া লাড্ডু ক'ত খাই আছা তুমি এয়া দেখিছেনে এইবোৰ মাছ দেখি আইতাই ইমান ভাল পাইছে নহয় আমাৰো আছিলে আমাৰ কেইটা মৰি গ'ল গৰমত এই দুটা কমলা আছিলে ভাবিছোঁ মই কুটি খাওঁ আৰু অকলে যেতিয়া আৰু দুটাই হৈ যাব তাকে নিমখ জলকীয়া আৰু অলপ ধনিয়া পাতেৰে কুটি খাওঁ বুলি ৰেডি কৰি লৈছোঁ এয়া আইতাক ৰেডি কৰাই দিছোঁ আমাৰ ওচৰতে অনুষ্ঠানখন হৈ আছে তালৈ যাব দেউতাকৰ এয়া তাই যাবলৈ ওলাইছে ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানেই আকৌ অন্য এটা ভিডিঅ'ত লগ পাম